हम लोग का यहाँ You can talk with your Assam OC. Your OC. অৰুণাচলী পুলিচ বনাম অসমৰ ছাত্ৰ নেতা कौन है पैसे बोलने वाला? ऐसे कैसे क्यों बोलते हैं? हम कौन है? क्यों बोलते हैं? 15 নং ৰাষ্ট্ৰীয় ঘাইপথত তুমুল তৰ্কযুদ্ধ I am not right to shut up the jurisdiction. Yes. এওঁ অৰুণাচলৰ লুকচিন থানাৰ আৰক্ষী বিষয়া লিমাৰ অৰিক हमको गले में पकड़ने रास्ता जो है हमारा गवर्नमेंट ने बनाया. লিমাৰ অৰিকৰ বিৰুদ্ধে তালাচীৰ নামৰ হাৰাশাস্তিৰ অভিযোগ অসমৰ 3জনকৈ ছাত্ৰ নেতাৰ আৰু তাৰ পিছতে ৰাজপথত এই তৰ্কযুদ্ধ कौन है पैसे बोलने वाला? ऐसे कैसे क्यों बोलते हैं? हम कौन है? क्यों बोलते हैं? क्यों बोलते हैं? ये हम लोग का असम का एरिया। আৰক্ষী বিষয়াজনে আসুৰ সদস্য দীপাংকৰ দলে এইদৰে বুকুত ধৰাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় 15 নং ৰাষ্ট্ৰীয় ঘাইপথত अरे ये अरुणाचल गवर्नमेंट का कैसे पैसा लगा है? हमने ये जो तारा जो मिला है आपका वजह से हमने नहीं मिला है. দুয়োপক্ষৰ তীব্ৰ বাকবিতণ্ডা আসলতে আৰক্ষী বিষয়াজনে মটৰচাইকেল আৰোহীক তালাচীৰ নামত কিয় হাৰাশাস্তি কৰিছে বুলি প্ৰশ্ন কৰিছিল আসুৰ ধেমাজি জিলা সমিতিৰ সাংগঠনিক সম্পাদক দীপাংকৰ দলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাংগঠনিক সম্পাদক জ্ঞান শৰ্মা জোনাই আঞ্চলিক সমিতিৰ উপদেষ্টা ধীৰাজ মিৰিয়ে তেনেতেই সৃষ্টি হল এই পৰিস্থিতিৰ ये जो है हमको गले में पकड़ने रास्ता का जो है हमारा गवर्नमेंट ने बनाया. 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৰুণাচল চৰকাৰেহে নিৰ্মাণ কৰা বুলি আৰক্ষী বিষয়াজনে ৰাজপথত দাদাগিৰি চলোৱাৰ অভিযোগ তুলিলে ছাত্ৰ সংগঠনৰ নেতাকেইজনে আমাৰ সচক্ষুৰে দৃষ্টিগোচৰ হ'ল যে জেলেম বজাৰৰ পৰা আমি জোনাই অভিমুখে আহি থকাৰ আমি দেখিবলৈ পালোঁ যে আমাক অৰুণাচল পুলিচে ৰখাই ভাতৃ সংগঠনৰ আসুৰ এজন জিলা পৰ্যায়ৰ নেতাক যি ধৰণে শাৰীৰিকভাৱে অপদস্থ কৰিলে আমি যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অৰুণাচলী আৰক্ষীৰ এই ভূমিকাত এতিয়া আতংকিত হৈ পৰিছে জোনাইৰ সীমান্তবাসী জোনাইৰ পৰা দেৱেন টাইমৰ ৰিপৰ্ট DY365